আপু মই যে কালি কলেজ অহা নাছিলোঁ, তুমি পলিটিকেল চায়েন্সৰ নোটখিনি মোক দিবা দেই, ছাৰে কি পঢ়ালে মোক লাগিব। হ'ব দিয়া পিংকি, মই দি দিম তোমাক, তুমি জেৰক্স কৰি ল'বা। থেংক ইউ। এতিয়া খোৱা, চাহ খোৱা। পিংকি, তোমাক ইমান ফোন কৰি আছোঁ, তুমি ফোন উঠোৱা নাই। আৰু ইয়াত বহি কি কৰি আছা? মই তোমাক কোৱা নাছিলোঁ নে যাৰ তাৰ লগত য'তে ত'তে বহি নাথাকিবা বুলি? অঁ ৰাহুল, তুমি? নাই, মই ক্লাছত আছিলোঁ, তাৰপিছত ভোক লগা ইয়াতে খাব আহিলোঁ। আৰু কালি যে মই কলেজ অহা নাছিলোঁ, আপুৰ পৰা পলিটিকেল চায়েন্সৰ নোটখিনি ল'ব লাগে, সেইকাৰণে আহিলোঁ। কি নোটখিনি তুমি ঘৰত কিতাপ পঢ়ি নিজে বনাই ল'ব নোৱাৰা নেকি? য'তে ত'তে ল'ৰাৰ লগত বহি থাকিব লাগে, ভাল দেখি নেকি এনেকৈ? পিংকি, মই যাওঁ দেই, বাই। ৰ'বা পাপু, নাযাবা। নাই, যাওঁ যাওঁ। তোমাক নোট লাগে তুমি লৈ ল'বা বাৰু মোৰ পৰা, আৰু নল'লেও কথা নাই। কি যে তুমি, এতিয়া কোনে মোক নোট বনাই দিব কোৱাচোন? তাৰ আকৌ তেনেকৈ কিয় ক'ব লাগে? সি বেয়া পালে। মই তোমাক আগতে কৈছোঁ নহয়, বেলেগ ল'ৰাৰ লগত বেছি হলি নকৰিবা। তুমি একদম কথা নুশুনা হৈছা আজিকালি। তুমি বৰ আচৰিত দেই, সি মোৰ লগৰ ল'ৰা হয়, এনেকৈ কিয় কৈছা? লগৰ হওক কোনোবা হওক, তুমি বেলেগ ল'ৰাৰ লগত বেছি হলি কৰি ল'বা, একদম ভাল নাপাওঁ। তোমাক মই আগতে কোৱা নাই নেকি কথাটো? থাকা ইয়াতে বহি, মই যাওঁ। ৰাহুল, ৰ'বাচোন ৰ'বা। আজি 4 দিন হ'ল ৰাহুলে না মোক কল কৰিছে, না মোৰ কল উঠাইছে, না কল বেক কৰিছে, না কলেজত মোক লগ ধৰিব আহিছে। তাৰ কোনো বেয়া লগা নাই নে? মোৰ যে ইমান বেয়া লাগিছে তাক দেখা নাপায়। কি আচৰিত ল'ৰা দেই। ইমান সৰু সৰু কথাত যদি তাৰ খং উঠে, এনেকৈ কেনেকৈ হ'ব বাৰু? আচৰিত আৰু দেই। তাক আকৌ এবাৰ ফোন কৰি চাওঁ, আজি যদি ফোন নুঠায় তাক ময়ো কেইদিনমান নামাতো। হেল্ল' ৰাহুল, তুমি বৰ আচৰিত ল'ৰা দেই। না তুমি মোক কল কৰিছা, না মোক কল ৰিচিভ কৰিছা, না কলেজত লগ ধৰিব আহিছা। এনেকৈ চলে নেকি কোৱাচোন? কিয় এনেকুৱা কৰিছা তুমি? আৰু তুমি বুজি নোপোৱা কেলে? পাপু মোৰ জাষ্ট ক্লাছ ফ্ৰেণ্ড হয়। এতিয়া কেতিয়াবা নহয় কেতিয়াবাতো ল'ৰাৰ লগত কথা পাতিবই লাগিব ন। তুমি তাকে যদি ইমান চিৰিয়াছলি লোৱা, কেনেকৈ চলিব কোৱাচোন? অ'কে বাবা, আজি পৰা কথা নাপাতো হ'ব? আজি প্লিজ কলেজত আহিবা, তোমাক ইমান দিন দেখা নাই, মোৰ বহুত বেয়া লাগি আছে। ফাইনেলি ৰাহুলৰ খংটো কমিল। ৰক্ষা দেই, বৰ অশান্তি লাগে তাৰ লগত কাজিয়া লাগিলে। বেটি লাইনত আহি গ'ল। আৰে বাবা, ৰাহুলৰ গাৰ্লফ্ৰেণ্ড হয় তাই। যি টি ল'ৰাৰ লগত হলি কৰি ফুৰিব, তেনেকুৱা ছোৱালীকে ৰাহুলে একচেপ্ট কৰিব? মোৰ লগত থাকিবলৈ হ'লে মোৰ মতে চলিবই লাগিব। ৰাহুল বাবা, কি কৰিছ ইয়াতে? নাই মা, এনেই ফোন এটা আহিছিল, ফোনত কথা পাতি আছোঁ। এই পিংকি নে কি, সেইজনী খবৰ কি? আৰে পিংকি নে কি আকৌ, সেইটো কি আকৌ? বোৱাৰী বুলি কোৱা, কিমান ধুনীয়া ছোৱালী তোমাৰ কাৰণে মই চাইছোঁ বোৱাৰী কৰিবলৈ, আৰু তুমি এইজনী সেইজনী কৈছা। হয় পাই, তেতিয়া যে তোৰ বিয়াখন হয় আৰু